মই মাথো কৰিম বুলি কওঁ নকৰোঁ তই ঘৰলৈ যাবি দাদা যিটো কথা মোৰ দাদাহঁতে চিন্তা কৰা নাই সেইটো তই চিন্তা কৰিছ কৰিব লাগিব মই আৰু মই একেলগে বনাইব লগা একেলগে খেলিছোঁ আৰু পঢ়িছোঁ মোৰ আৰু মোৰ বহুতো পাৰ্থক্য আছে তই আণ্ডাৰ মেট্ৰিক আৰু মই মেট্ৰিক পাছ মই ভাল পাওঁ যোগাযোগ উল্লাস আৰু মই ভাল পাওঁ নিৰ্জনতা আৰু তই ধনী মই দুখীয়া তথাপিতো মই ভাল পাওঁ সেইকাৰণে মই কৰিছোঁ মই এটা চাকৰি কৰাটো ভাল হ'ব এম.এ. পাছ কৰি ৰিক্সা চলোৱা যুগত মোৰ কাৰণে তই যদি চাকৰি কৰিব পাৰিম মই অফিচৰ পিয়ন হ'লে ফাইলৰ সলনি হাতত অফিচাৰৰ চুলিহে আহিব মুঠতে শুন দাদু অফিচত কেৰাণীৰ পৰা চাহাবলৈকে যিয়ে ভেন মই সিহঁতৰ মুখ সহ্য কৰিব নোৱাৰি একদম বক্সিং লগাই দিম পাছত কিন্তু তয়ে যাব লাগিব আজি ভাল পাইছে মৰম দিছে তাইলৈ বেয়া পাইছে মনত ৰাখিব নিজৰ ওপৰত বিশ্বাস নাথাকিলে কোনো মানুহে সেৱা নকৰে এইটো যুগত এইখিনি শিক্ষাই কি জানো চাকৰি পাব এই তাৰ জীৱনটো ধ্বংস কৰিব যদি কিবা এটা কৰি ল এই ককাহঁতকো কৈছো তোৰ পাৰে যদি ককাতকৈ মূৰটো খুজি দিয় ভুল হৈছে ঘৰৰ ভিতৰৰ সমালোচনাত আড্ডা বুলি নকয় তাক কৰিব লগা আছে তাক ঘৰে ক'লে হ'ব নহয় কৰি দিব ক্ষমা কৰিব তেওঁলোকৰ মুখা কেনেকুৱা আছিলে লেকচাৰ বন্ধ কৰক ভিতৰত কিবা কাম আছে কৰি থাকক নাথাকিব তোমালোকৰ বন্ধু বান্ধৱবোৰেও মোক সমালোচনা কৰিব পৰা হ'ল মই ক'লে যেনিবা মোক হয় আপোনাক সমালোচনা কৰি মই নিশ্চিতভাৱে বন্ধুবান্ধৱত নম্বৰ বঢ়াব নিবিচাৰোঁ কথাটোহে কৈছোঁ আপোনাক আগলৈকো কৈছে মোৰ বন্ধু বান্ধৱৰ লগত কথা পাতি থাকিলে আপুনি কটাৰ হাতীৰ দৰে চিঞৰি নাথাকিব মই তোমাক অনুৰোধ কৰিছো সেই অপৰাধটোক তুমি কল্পনা নকৰিবা তাৰ খং উঠিলে কিমান সন্মানে আপুনি জানো প্ৰবীণ দাক জড়িত লৈ আহিছে এই দুনিয়াত সব পাগল আপুনি পাগল মই পাগল কিন্তু আপোনাৰ নাম এক নম্বৰ
কিমান সময় লাগে তাৰমানে আপুনি নাজানে যেনে শিক্ষাৰ মানে বাকী ক'ত এই মোৰ আপোনাৰ শিক্ষাৰ চাৰ্টিফিকেটখন মোক দি দিয়ক ডুপ্লিকেটখন আপোনাক দি অৰিজিনেলখন চিগাৰেট জ্বলাই দ্বিতীয়বাৰ তুমি মোৰ শিক্ষাক ধৰি কথা নকবা একদম বেলেগ হ'ব কিন্তু চেতা মই এই পৃথিৱীৰ মানুহৰ দৰে জীয়াই থাকিব বিচাৰো মই আজি এই চিঠি লিখিম Acting কৰিছো ডাঙৰদা ইয়াত সবাই acting কৰে তই acting কৰিব লাগিব ভাইৰেকত বোলে বৰ সাধু মানুহ এতিয়া চাই লওক বোলে ভাইৰেলত মই তোমাক আগতেই কৈছো বোৱাৰী এই অপৰাধৰ লগত তুমি লাগি নল'বা মই কি কাৰোবাৰ আন্দাৰত চলিছো নেকি